নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা আৰু মোৰ লগত আছে নমস্কাৰ, মই সুচিন্দ্ৰ বৰা আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জ্যোতি ব্লগছ। হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ নলেজফুল ভিডিঅ' হয়। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ব বিচাৰিছিলোঁ এই পানীৰ বটলটোৰ বিষয়ে। এই পানীৰ বটলটো বিশেষকৈ ইউজ কৰা হয় পানী খোৱাৰ বাবে, কিন্তু তাৰপিছত পেলাই দিয়া হয়। কিন্তু পেলাই নিদি তাক বহুত ধৰণে ইউজ কৰিব পাৰি, আৰু পেলাই দিয়াৰ সময়ত কিছুমান চিষ্টেমত এইটো পেলাব লাগে, যিটো যাতে বেলেগ মানুহবিলাকে এইটো আকৌ ৰিইউজ কৰিব নোৱাৰে। ৰিইউজ মানে বহুত ট্ৰেইনত আমি পানীবিলাক যে খাওঁ, এই বটলবিলাক কি কৰে জানেনে? এই বটলবিলাক গোটাই পেলাই ইয়াক ৱাছ কৰি পেলাই আকৌ আমাকে এই পানীৰ বটলবিলাক খাবলৈ দিয়ে, যাতে সেইবিলাক দুনাই নহয়। তাৰ কাৰণে চিম্পুল কিছুমান ট্ৰিক ইউজ কৰিব লাগে, যাতে এইবিলাক কাম ইউজ কৰিব নোৱাৰে। দুই নম্বৰতে এই পানীৰ বটলটো আমি কাটি কুটি আৰু ধুনীয়া এটা ডেক'ৰেট কৰিব পাৰোঁ। সেই ডেক'ৰেটটোৰ বিষয়েও মই আপোনালোকক দেখাই আৰু বুজাই আছোঁ। আৰু এই পানীৰ বটলত যে MRP লিখা থাকে, MRPৰ লগত লিখা থাকে ডেট অফ এক্সপায়াৰ বুলি। আৰু সেই ডেট অফ এক্সপায়াৰটো আপোনালোকৰ চাব পাৰে, ডেট অফ এক্সপায়াৰটো কিহৰ লিখা থাকে, কি হিচাপত লিখা থাকে, যে পানীখিনি এক্সপায়াৰ হৈ যায় নেকি? আচলতে পানীৰ এক্সপায়াৰ নহয়, আচলতে এই বটলটোৰ এক্সপায়াৰ হৈ যায়। কাৰণ 6 মাহ বা বছৰ এটা এক্সপায়াৰ ডেট থাকে, যে ইমান তাৰিখে ডেট মেনুফেকচাৰ কৰিছিলে আৰু ইমান তাৰিখলৈকে এই বটলত থকা পানীখিনি তাৰপিছত এক্সপায়াৰ হৈ যাব। আচলতে পানীখিনি এক্সপায়াৰ কিন্তু নহয়। পানী জানো এক্সপায়াৰ হয়? পানী কেতিয়াও এক্সপায়াৰ নহয়। আচলতে এক্সপায়াৰ হোৱাৰ মেইন কাৰণটো হ'ল, এক্সপায়াৰ হয় আপোনাৰ ইয়াত থকা বটলটো। ইয়াৰ যাতে এই 6 মাহ বা বছৰৰ পিছত যদি এইটো বেয়া হৈ যায় বুলি সেই দিনাৰ পিছত এই বটলটোৰ পৰা পয়জনৰ সৃষ্টি হয়, যাৰ ফলত পানীখিনি দূষিত হ'ব পাৰে, আৰু সেই পানী খালে আমাৰ অপকাৰো হ'ব পাৰে। সেইকাৰণে বটলত এক্সপায়াৰ ডেট লিখা থাকে। আৰু সেইকাৰণে আপোনালোকে নাভাবিব যে এক্সপায়াৰ লিখাৰ মিনিং হ'ল পানীখিনি বেয়া হৈ যায়। পিয়া লাগিলেতো আমি পানী কিনি খাওঁৱেই, প্ৰায় মানুহে কিনি খায়। আৰু সেই সময়ত কি কৰিব লাগে মই বুজাই দি আছোঁ। আৰু সেই সময়তে আমি কি কৰোঁ, বটলটো ৰাস্তাই ঘাটে পেলাই দিওঁ। আৰু ৰাস্তাই ঘাটে পেলাই নিদি, বিশেষকৈ টাউনৰ মানুহখিনি ৰাস্তাই ঘাটে পেলাই নিদি সেই বটলটো আপুনি ঘৰত আনি পেলাই ধুনীয়া সুন্দৰভাৱে ইউজ কৰিব পাৰে। কিহৰ কাৰণে কৈছোঁ? কাৰণ মই নিজেই ইউজ কৰিছোঁ, আৰু আপোনালোকক গোটেইখিনি ইউজ কৰা গোটেইখিনি ডেক'ৰেট মই দেখাম। আৰু যদি পেলাই দিয়ে, কেনেকৈ পেলাব লাগে মই সেইখিনিও আপোনালোকক দেখাই দি আছোঁ। ৰ'ব, পানীৰ বটলৰ কথাহে ক'লোঁ। পানীৰ বটলৰ লগত মই প্লাষ্টিক আইটেম কিছুমানৰো কথা কৈ আছোঁ। প্লাষ্টিকৰ বস্তুবিলাক আমি প্ৰায় বাল্টিং আমি কিনো প্লাষ্টিকৰ। বাল্টিংটো বেয়া হয়, বাল্টিংটো যেতিয়া ফাটি যায়, ছিঙি যায়, আমি বাল্টিংটো আকৌ ভাঙা টুটা বিক্ৰী কৰি দিওঁ, নহয় জানো? তো ভাঙা টুটা বিক্ৰী নকৰি সেইটো আকৌ ইউজ কৰিব পাৰি, যেনেকৈ বিস্কুটৰ টেমাই হওক, নানা ধৰণৰ চকলেটৰ টেমা হওক, এইবিলাক কেনেদৰে ইউজ কৰিব পাৰি। প্লাষ্টিকৰ বটলৰ লগত এইবিলাক ইউজ কৰা বস্তুবিলাকো মই আপোনালোকক দেখাম। কাৰণ এইবিলাক বস্তু আপুনি য'তে ত'তে পেলাই দিলে এইটোতো প্লাষ্টিক কেতিয়াও নপচে, আৰু তাৰ ফলত বিভিন্ন ধৰণৰ প্ৰদূষণৰ সৃষ্টি হয়। ভিডিঅ'টোৰ আৰম্ভণিতে মই ক'ব বিচাৰিছিলোঁ, আজি যেনেকৈ কৈছিলোঁ প্লাষ্টিক বটলটোৰ বিষয়ে, এই প্লাষ্টিক বটলটো বিভিন্ন ধৰণে স্কেম কৰা হয়। স্কেম ফ্ৰডবিলাকে যেনেকৈ নহওক স্কেম কৰিবই, আৰু সেই স্কেমৰ পৰা বচোৱাৰ মেইন স্কেম মানে এইটো কি কৰে, প্ৰায় ট্ৰেইন ষ্টেচনবিলাকত আমি যেতিয়া পানীটো খাই পেলাই দিওঁ, তেতিয়া কি হয়, বস্তুটো পানীটো খোৱাৰ পিছত আমি এনেকৈ পেলাই দিওঁ, আকৌ সেইটো বুটলি নি পেলাই তেওঁলোকে আকৌ বিক্ৰী কৰে, তেওঁলোকে আকৌ তাতে পানীখিনি ভৰাই আমি আকৌ সেই বটলকে আমি খাব লগা হয়। সেনেকুৱা যাতে স্কেম নহয়, ফ্ৰডবিলাকে যাতে স্কেম নকৰে, সেইটো কাৰণে ইয়াত কি কৰিব লাগে, এই খপটো চেপি পেলাই ইয়াতে আপোনালোকে চিম্পলত খপটো চেপা মাৰি ইয়াতে এনেকৈ সুমিয়াই দিব। ইয়াতে সুমিয়াই দিয়াৰ হ'লে এই বটলটো আৰু ইউজ কৰিব নোৱাৰে। এইটো এটা সুন্দৰ প্ৰচেছ হয়। আৰু যদি ভাল কাম কৰিম বুলি ভাবে, তেতিয়াহ'লে বহুত ধৰণে ভাল কাম কৰিব পাৰি। আৰু বেয়া কাম কৰিম বুলি ভাবিলে ইয়াক এবাৰেই বেয়া কাম কৰিব পাৰি, সেইটো হ'ল আমাক পানী খুৱাব পাৰে। আৰু ভাল কাম কৰিম বুলি ক'লে এইটো বহুত ধৰণে ইউজ কৰিব পাৰে, যেনেকৈ এইটো তাতে পেলাই নিদি আপুনি ঘৰলৈ লৈ আহিব পাৰে। আৰু ঘৰলৈ লৈ আহিলে কি হ'ব, আপুনি মাজত এইটো ফালি পেলাই ইয়াতে ফুটা 3-4টা গৰম লোহা দি পেলাই ফুটা কৰি ইয়াতে মাটি ভৰাই আপুনি ফুলৰ ফাৰ্মৰ পৰা বা ঘৰৰ ওচৰত থকা ফুল কিছুমান আনি পেলাই আপুনি ইয়াতে লগাই পেলাই আপুনি ৱালবিলাকত, আমাৰ প্লেইন ৱাল কিছুমান নানান ধৰণৰ যদি কালাৰফুল ফুল লগাই থৈ দিয়ে, তেতিয়াহ'লে মানুহখিনি সেই পৰিৱেশটো চাই পেলাইও ভাল পাব, আৰু এটা আকৰ্ষণো বাঢ়িব, আৰু মানুহক কৈও ভাল লাগিব, আৰু মানুহক সেইখিনি কথা উদাহৰণ দিব পাৰিব যে পানীৰ বটল বা প্লাষ্টিকৰ নানান ধৰণৰ আইটেম দি পেলাই কেনেধৰণে আপোনালোকে ইউজ কৰিব পাৰে, আৰু পেলাই দিলে হয়, কোনো পচিও নকলে হয়, বস্তুখিনি পৰিৱেশ এটা নষ্ট কৰিলে হয়। কিন্তু যেতিয়া এইটো ইউজ কৰাৰ লগে লগে কি হৈ আছে, তাৰ পৰা আপোনালোকে এটা অক্সিজেন পাই আছে। ধুনীয়া সুন্দৰ ফুল ৰাতিপুৱা উঠিয়ে কি আপোনাৰ ঘৰৰ আগফালে থকা লেতেৰা ৱালখন দেখাতকৈ ৱালখনত যেতিয়া সুন্দৰ ফুলৰ গছ কেইটামান দেখা পাব, তেতিয়া কিমান সুন্দৰ লাগিব। আৰু সেই আপোনালোকৰ ঘৰত ঠিক তেনেকৈ প্লাষ্টিকৰ যেনেকৈ বটল থাকে, বৈয়াম থাকে, গামলা থাকে, প্লাষ্টিকৰ যেনেকৈ আপোনালোকৰ বাল্টিংবিলাক থাকে, সেইবিলাকো ভাঙা টুটা বিক্ৰী কৰি দিয়াতকৈ এইবিলাক কামত ইউজ কৰিব পাৰে। কাৰণ আজিকালি যি দাম, আজিকালি মাটিৰ টাবটো পাবলৈ নাই, আৰু প্লাষ্টিকৰ টাববিলাকৰ যি দাম, তাতকৈ ভাল এনেকৈ কৰি পেলাই 10জন মানুহক উদাহৰণ হ'ব পাৰে, আৰু উদাহৰণ দিবও পাৰে। আৰু সেই কিহৰ কাৰণে মই কৈ আছোঁ, কাৰণ মই এইখিনি কাম মই নিজে কৰিছোঁ, আৰু মই নিজৰ উপলব্ধিৰ পৰা কৈ আছোঁ। আৰু 10জন মানুহ আহিলে মই কওঁ, আৰু মানুহেও ভাল পায়। আৰু মোৰ ৱালত থকা যিখিনি এনেকুৱা বটল দি পেলাই 1 লিটাৰ আৰু আধা লিটাৰৰ বটল দি পেলাই মই বহুত ধৰণৰ ফুল লগাইছোঁ, আৰু সেই ফুলখিনি
চাই 10জন মানুহে কয়ো আৰু 10জন মানুহে ফ'ল' কৰি লগাইছেও। এইবোৰ পেলনীয়া মিছ ইউজ বস্তু আছিলে। আমাৰ পানীৰ বাল্টিং আছিলে, টেপ আছিলে, এইবিলাক চাব পাৰে আপোনালোকে। ইউজ কৰি জলকীয়া লগাইছোঁ। আৰু এয়া প্লাষ্টিকৰ বটলবিলাক কাটি কাটি ৱালত চাব পাৰে ফুল গছ লগাইছোঁ। আপোনালোকক যেনেকৈ দেখাইছিলোঁ মই কৈছিলোঁ। আৰু আপোনালোকে আমাৰ ঘৰৰ এই ফুলৰ টাবকেইটা চাওক, কিনা ফুলৰ টাবখিনিও এনেকৈ লগাইছোঁ মই গ্ৰিলত। আৰু ইয়াৰ পিছতে আমাৰ এই মাটিৰ টাবখিনি চাওক আপোনালোকে কেনেদৰে লগোৱা আছে। এইখিনি মাটিৰ টাব হয়, মাটিৰ টাব আৰু প্লাষ্টিক দুয়োটাই আছে। কেনেকৈ কৰিছোঁ চাই কেনেকুৱা লাগিছে জনাব কিন্তু কমেণ্ট বক্সত। এয়াই আছিল মোৰ ফুলনি বাগিচা। কাপোৰ কানি পিন্ধি পেলাই ফ্ৰেছ হৈ গ'লোঁ কামত যাবৰ কাৰণে। যিহেতু ৰাতিপুৱা সময়তে ভিডিঅ'টো বনাইছিলোঁ, এইকেইদিন কামত খুব ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ' ভালকৈ বনাব পৰা নাই, ব্লগ আকাৰ দিব পৰা নাই। আৰু সেইকাৰণে বেয়া নাপাব, নেক্সট ভিডিঅ'ত বনাবলৈ চেষ্টা কৰিম। আজি এটা নলেজফুল ভিডিঅ' আপোনালোকক দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা এনেধৰণৰ নতুন ভিডিঅ'। তেতিয়ালৈকে টাটা আৰু বাই বাই, আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ।